অসম চৰকাৰৰ ফালৰ পৰা টোটেল 126টা সমষ্টি ভিত্তিক এটা মেগা হেল্থ কেম্প পাতিবৰ কাৰণে যেটো আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা ব্যৱস্থা কৰা হৈছে সেই অনুযায়ী আজি আমাৰ কোকৰাঝাৰ জিলাৰ মোৰ যেটো পশ্চিম কোকৰাঝাৰ সমষ্টি এই পশ্চিম কোকৰাঝাৰ সমষ্টিৰ অধীনত থকা চেপাংগুৰি মডেল হস্পিটালত আমাৰ এই প্ৰাংগণত আজি যেহেতু মেগা হেল্থ কেয়াৰ ইয়াত আয়োজন কৰা হৈছে অসম চৰকাৰ আৰু বিটিসি চৰকাৰৰ মানে যৌথ প্ৰচেষ্টা ইয়াত আমাৰ বিটিসিৰ হেল্থ বিভাগৰ ইএম ডাঙৰীয়া দেহাচাৰ বসুমতাৰী তেখেতে নিজে স্বয়ং উপস্থিত থাকি আজি হেল্থ কেয়াৰৰ বিষয়ে ৰাজ্যক খুব ভালকৈ তেখেতে মানে সম্বোধন কৰিলে লগতে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ চিএইচডি বিটিসিৰ চিএইচডি আৰু ভালেখিনি ডক্টৰ তেখেতসকলেও আমাৰ এই সজাগতা সভাত অংশগ্ৰহণ কৰি ৰাজ্যক তেখেতসকলেও আমাৰ হেল্থৰ বিষয়ে ভালেখিনি কথা বেমাৰৰ বিষয়ে ভালেখিনি কথা আৰু বেমাৰ হ'লে মানুহবিলাকে কেনেকৈ আৰোগ্য লাভ কৰিব পৰা যায় ইয়াৰ কাৰণে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে প্ৰিভেন্টিভ মেজাৰ কেনেকৈ ল'ব লাগে ট্ৰিটমেণ্টটো কেনেকৈ ল'ব লাগে এই গোটেইবিলাক কথাটো ৰাইজৰ আগত যেহেতু স্পষ্টভাৱে দাঙি ধৰিলে আজি আমাৰ ইয়াত খুব মানে সৌভাগ্যৰ কথা বুলি আমি ক'ব লাগিব একেলগে এই হস্পিটালখনত আজি প্ৰত্যেকটো বিভাগৰ বিশেষজ্ঞসকলে স্পেচিয়েলিষ্টবিলাকে ইয়াত এই হেল্থ কেয়াৰ মানে কেম্পত অংশগ্ৰহণ লৈছে আমাৰ ইএনটি স্পেচিয়েলিষ্ট আমাৰ কাৰ্ডিঅলজি স্পেচিয়েলিষ্ট আমাৰ মানে কেঞ্চাৰৰ লেপ্ৰচিৰ স্পেচিয়েলিষ্ট বা বিভিন্ন ধৰণৰ মেডিচিন স্পেচিয়েলিষ্ট তেখেতসকলেও একেলগে আহিছে গুৱাহাটীৰ পৰা ভালেখিনি এক্সপাৰ্ট ডক্টৰবিলাকে আহিছে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজৰ ভালেখিনি এক্সপাৰ্ট ডক্টৰবিলাকে ইয়াত মানে এই কেম্পত তেওঁলোকে অংশগ্ৰহণ কৰিছে ৰাইজৰ আমাৰ সকলো শ্ৰেণীৰ নাগৰিকৰ আজি পৰীক্ষা নিৰীক্ষা ইয়াত কৰি থকা হৈছে প্ৰেছাৰৰ কাৰণে আজি পৰীক্ষা কৰা হ'ল চুগাৰৰ পৰীক্ষা কৰা হ'ল মেলেৰিয়াৰ পৰীক্ষা কৰা হ'ল কেঞ্চাৰৰ পৰীক্ষা কৰা হ'ল লেপ্ৰচিৰ পৰীক্ষা কৰা হৈছে টিবিৰ পৰীক্ষা কৰা হৈছে ভালেখিনি বেমাৰ যিবিলাক আছে যিখিনি বেমাৰ আজি আছে সেইবিলাক টেষ্ট কৰিবৰ কাৰণে গোটেইখিনি আজি ইয়াত মেচিনাৰী আমাৰ মজুদ আছে আৰু তেওঁলোকে খুব যত্ন সহকাৰে আমাৰ এই হেল্থ কেম্পত এই টেষ্টবিলাক কৰি আছে দুই এটা বেমাৰ ডাঙৰ বেমাৰৰ ডিটেক্ট হোৱা বুলি ইতিমধ্যে মই গম পাইছোঁ টিবি বেমাৰ ইয়াত ধৰা পৰিছে আমি জানো যে আমাৰ সমাজখন এতিয়ালৈকে যেহেতু যিমানখিনি উন্নত হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ উন্নত হোৱা নাই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ট্ৰাইবেল কমিউনিটিৰ ডমিনেটেড এটা ডিষ্ট্ৰিক্ট হয় ছ'চিঅ' ইকনমিক আমাৰ কণ্ডিশ্যন মানুহবিলাকৰ ভাল নহয় আৰু যিবিলাকৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যন বেয়া যি মানুহবিলাকৰ মানে ছ'চাইটিত লিভিং ষ্টেণ্ডাৰ্ডটো মানে উন্নত মানৰ নহয় যি মানুহবিলাকৰ মাজত শিক্ষা দীক্ষা যথেষ্ট উন্নতি আজিলৈকে হোৱা নাই এই শ্ৰেণীৰ মানুহবিলাকৰ এই শ্ৰেণীৰ সমাজৰ মাজতে বিভিন্ন ধৰণৰ বেমাৰটো আমি বেছিকৈ হোৱাটো দেখিবলৈ পাওঁ আমাৰ অঞ্চলত বিশেষকৈ উত্তৰাঞ্চলত আমাৰ চেৰপাংগুৰিৰ উত্তৰাঞ্চলত পাটগাঁৱৰ উত্তৰাঞ্চলত আমাৰ কচুগাঁৱৰ উত্তৰাঞ্চলত যেহেতু ফৰেষ্ট এলেকা এই জোনত যিসকলে বসবাস কৰিছে তেখেতসকলৰ মাজত বেছিকৈ মেলেৰিয়া আছে বেছিকৈ টিবি আছে আদিবাসী সম্প্ৰদায়ৰ মাজত আজি বহুত আমি মেলেৰিয়া দেখিবলৈ পাইছোঁ আমাৰ বহুত মানে টিবি বেমাৰ থকাটো আমি গম পাওঁ এইবিলাক আজি এই হেল্থ কেম্পৰ দ্বাৰা দি চেকআপ কৰিবৰ কাৰণে যেহেতু যথেষ্ট সুবিধাজনক এটা ব্যৱস্থা ৰখা হৈছে মানুহবিলাকে আহি পেলাই ইয়াত টেষ্ট কৰিলে মানে চবেই নিজৰ স্বাস্থ্যৰ বিষয়ে গম পাব জানিব নিজৰ দেশত কোনটো বেমাৰ আছে বা কোনটো বেমাৰ নাই এই ধৰণৰ এটা সুযোগ আজি আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যে ৰাইজক প্ৰদান কৰিছে আমাৰ হেল্থ ডিপাৰ্টমেণ্ট খুব মানে সচেতনতাৰে আগবাঢ়িছে যিসকল ৰাইজ আছে এই ৰাইজৰ স্বাস্থ্য যাতে ভালকৈ থাকে তেওঁলোকৰ জীৱন যাতে মানে ভালকৈ জীয়াই থাকিবৰ কাৰণে সামৰ্থ্য হয় ইয়াৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে বিটিসি গভৰ্ণমেণ্টে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত যথেষ্ট মানে সজাগ হৈ এই ব্যৱস্থাখিনি লোৱা হৈছে মই ধন্যবাদ দিছোঁ আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া আমাৰ দেহাচাৰ বসুমতাৰী ইএম ডাঙৰীয়া তেওঁলোকে যিটো ইনিচিয়েটিভ লৈছে সেই ইনিচিয়েটিভটো আমাৰ লাইফ সেভিং এটা মানে ইনিচিয়েটিভ আৰু ৰাইজক মানে নিৰোগী বনাবৰ কাৰণে এটা ইনিচিয়েটিভ
नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा-हुनि जेंना, बिसि-फिसायनि गेजेराव दावराव-दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।